জন্মতে কোনো মানুহক শিক্ষাৰ ক্ষেত্ৰত বা কিবা ক্ষেত্ৰত কিবা বা টকা কিবা হিচাপে নিদিয়ে তেওঁলোকৰ আপ্ৰাণ প্ৰচেষ্টা আৰু যিসকলৰ আপ্ৰাণ প্ৰচেষ্টা এই প্ৰচেষ্টাৰ ফলতে উন্নতি হ'ব পাৰে গতিকে আমি পাছ কৰিলোঁ দ্বিতীয় স্থানৰ কথা নাই অনুভূতভাৱে যদি যিসকলে ছাত্ৰ ছাত্ৰীয়ে উন্নতি হ'ব তেওঁলোকৰ ভৱিষ্যত জীৱন বেমাৰত হ'লেও বা কিবা কামত হ'লেওতো উন্নতি হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছোঁ যে আমি যাতে ভৱিষ্যতলৈ এই গাঁওখনৰ উন্নতিৰ ক্ষেত্ৰত বা নিজাত অগ্ৰগতিৰ ক্ষেত্ৰত সকলোৱে নহয় আগবাঢ়ি যাবৰ কাৰণে সকলোৱে চিন্তা চৰ্চা কৰাৰ সময় আহি পৰিল গতিকে এই অনুষ্ঠানটোৰ জৰিয়তে মই উদীয়মান ছাত্ৰ ছাত্ৰীসকলক এনে আহ্বান জনাওঁ যে তেওঁলোকে যাতে ভৱিষ্যতলৈ এই গাঁওখনৰ সুনাম অৰ্জন কৰি যাতে নৱপ্ৰতিষ্ঠিত গাঁওখনৰ ছাত্ৰ ছাত্ৰীসকলৰ বা যিবিলাক ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰীসকলক আদৰ্শ হিচাপে লৈ তেওঁলোককো উন্নতিৰ জখলাত আগবঢ়াই নি আমি ভৱিষ্যতলৈ এটা সুনাগৰিক সুশিক্ষাবিদ বা তেনেধৰণৰ এটা মহতীয়া প্ৰতিশ্ৰুতি দিব লাগে বুলি আশা কৰোঁ লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে উত্তীৰ্ণ হৈছে বা ভাল নম্বৰ পাইছে তেখেতসকলৰ কৃতজ্ঞতা জনাৰ লগতে যিসকলে পাছ কৰিছে সেইসকলকো ভৱিষ্যতলৈ যাতে পিছত বা এইসকল পৰীক্ষাত উত্তীৰ্ণ হ'বৰ কাৰণে তেওঁলোকলৈ